নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে হয়না মাল্টিমিডিয়া। অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা সময় পৰিছে বিতৰ্কত। শেহতীয়াকৈ ডিম্পু বৰুৱাই নিজৰ ইউটিউব চেনেলত আৰম্ভ কৰিছিল এটা নতুন ভিডিঅ' ছেছনৰ। ডিম্পু বৰুৱাৰ মতে তেওঁ এই ভিডিঅ'বোৰত প্ৰত্যেক দিনাই দিব ইনফৰটেইনমেণ্ট জগতৰ বিভিন্ন খবৰ। কিন্তু তাৰ পাছতে ইউটিউবত বিভিন্নজনে তেওঁৰ ভিডিঅ'বোৰ ডিজিটেল সহায় নামৰ এটা ইউটিউব চেনেলৰ পৰা কপি কৰা বুলি কোৱাৰ পাছতে তেওঁ কপি কৰা নাই বুলি এটা ভিডিঅ'ত স্পষ্টকৈ কয়। ইয়াতে যেন অন্ত নহ'ল এই বিতৰ্কৰ। ডিজিটেল সহায় নামৰ চেনেলটোৰ ইউটিউবাৰজনে তেওঁ এটা ভিডিঅ'ত ডিম্পু বৰুৱাক ইটিকিং কৰি কয়, লেট্ৰিনৰ পৰা আহি হাত কিয় ধুব লাগে, গাখীৰ উতলিলে উফন্দি আহে কিয়, সাপে কামুৰিলে কি কৰিব লাগে, এইবোৰ ভিডিঅ' ডিম্পু বৰুৱাই বনায়, যিবোৰ তিনি সাধাৰণ ভিডিঅ'। তেওঁতকৈ মই আগৰ পৰাই নিউজ টাইপৰ ভিডিঅ' বনাওঁ। এই ভাৰ্চুৱেল কণ্ট্ৰভাৰ্চিৰ পাছতেই ইউটিউবত এতিয়া গৰম পৰিৱেশ হৈছে। এছামে যদি ডিম্পু বৰুৱাই কপি কৰিছে বুলি কৈছে, আন আছামে আকৌ ডিজিটেল সহায় চেনেলটোত বিভিন্ন কমেণ্ট কৰি গালিগালাজ কৰিছে। এতিয়া দিব লৈছোঁ আন এটা খবৰ। সাউথ ইণ্ডিয়ান এক্ট্ৰেছ তামান্না ভাটিয়াৰ এটা ভিডিঅ' ইনষ্টাগ্ৰামত ভাইৰেল হৈছে। চাওঁ আহক সেই ভিডিঅ'টো। এণ্টাৰটেইনমেণ্ট জগতৰ বিভিন্ন খা খবৰ পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক হয়না মাল্টিমিডিয়া।